প্ৰথমতে মই শিলগুটি কেইটামান লৈছোঁ শিলগুটিখিনি অলপ ডাঙৰ ডাঙৰ হৈ আছে সেই গতিকে মই এই মাৰ্টুলটোৱে এই শিলগুটিখিনি অলপ সৰু কৰি লৈছোঁ দেখিছে এইদৰে সৰু কৰি ল'লে চাউণ্ডটো বটলৰ পৰা ভালদৰে ওলাব ডাঙৰ কৰি ওলাব ঘৰকৈ ডাঙৰ এটা আৱাজ দিব আৰু এটা মই বটল লৈছোঁ এইটো এটা খালী বটলত ইমান মই শিলগুটি ভৰাম তাৰপিছত কেনেকৈনো গৰু নপলাই চামচোন নহয়নে বাৰু আৱাজ দিবনে দিব গৰু পলাব নাই বনাব লাগিব এনেকুৱা চোতালত ৰাতি বহি সেইকাৰণে আৱাজ ঠিকে দিবনে এইটো চাওক আমি এতিয়া এই শিলগুটি ভৰাই অনা এই বটলটো আমি এপ্লাই কৰিছিলোঁ গৰু চাওক কেনেকৈ পলাইছে চাওক আপোনালোকে চবেই এনেকৈ দৰে এপ্লাই কৰিব পাৰে চাওক নেগু দাঙি পলাইছে চাওক দেখিলে ইমান অশান্তি কৰে ইহঁতি ৰাতি যাব নোৱাৰি ঘৰটো হৰ্ণ মাৰিলে নুঠে বুজিছেনে এতিয়া দেখিছে নহয় আপোনালোকে এই সূত্ৰটো এপ্লাই কৰক 100% আপোনালোকে ৰিজাল্ট পাব চাওক এতিয়া গৰু শুই আছে আমি হৰ্ণ মাৰিছোঁ হৰ্ণ নুঠে দেখিছে এতিয়া আমি বটলত ভৰাই অনা শিলগুটিখিনি এপ্লাই কৰি চাম পলাই চাম দেই চাওক কেনেকৈ পলাব বিচাৰিছে চাওক দেখিছেনে কেনেকৈ পলাইছে চাওক এইটো চাওক দেখিলে এতিয়া আগুৱাই যাম চাব দেই এতিয়া চাওক হৰ্ণ মাৰিলে অকণ নিহিলেই দেখিছেনে এইটো চাওক